অহাকাইলৈ আমি সমগ্ৰ অসমতে এই প্ৰতিবেদন দাহ কৰিম। প্ৰত্যেক জিলা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ট্ৰাইবেল সংঘ আৰু CC2R মেম্বাৰ অৰ্গেনাইজেশ্যনে একত্ৰিত হৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনটো দাহ কৰা হ'ব অহাকালি 11 বজাত। আৰু আমি খুব শীঘ্ৰে মুখ্যমন্ত্ৰী লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা আমি বিচাৰিছোঁ, য'ত চিফ ছেক্ৰেটাৰী থাকিব লাগিব আৰু মন্ত্ৰী গোটৰ সকলো সদস্য চেয়াৰমেন তাত থাকিব লাগিব। আলোচনা যদি ফলপ্ৰসূ নহয়, ইমিডিয়েটলি আমি ৰোড ব্লকেট আৰু ৰেলৱে ব্লকেটলৈকে আমি আগবাঢ়ি যাম। কিন্তু এই প্ৰতিবেদনখন চূড়ান্ত নহয়, অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন বুলি উল্লেখ কৰা হৈছে। অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন হ'লেও এইটো ট্ৰাইবেলৰ পক্ষত নহয়। ট্ৰাইবেলৰ এইটো বিপদ মাতি আনিছে। আজি মানে 3 টায়াৰ ট্ৰাইবেল বনোৱা হৈছে। আল্টিমেটলি তেওঁলোকক ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন কৰা ফালে মানে চৰকাৰ আগবাঢ়িছে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত ট্ৰাইবেলৰ মাজত কোনো পাৰ্থক্য নাই, কোনো প্ৰভেদ নাথাকে, ডিফাৰেঞ্চিয়েশ্যন কৰিব নোৱাৰে। গতিকে অল ইণ্ডিয়া লেভেলৰ গোটেই জীৱন চাকৰি বাকৰি হওক, কলেজৰ এডমিশ্যন, ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ ছাত্ৰ ছাত্ৰী খুবেই ধ্বংসপ্ৰাপ্ত হ'ব আৰু তেওঁলোক সাংঘাতিক ধৰণে বঞ্চিত হ'ব। কিন্তু পূৰ্বৰে পৰাটো অসমত 2 টায়াৰ ট্ৰাইবেল 2 ট্ৰাইবেল থাকিলেও তেওঁলোকৰ চেডেল ট্ৰাইব হিলছ আৰু চেডেল ট্ৰাইব প্লেইনছৰ ৰিজাৰ্ভেশ্যন কোটাটো বেলেগ আছিল। কিন্তু অল ইণ্ডিয়া লেভেলত আমি ST হিচাপে আমাৰ মাজত কম্পিটটো হয়। কিন্তু এতিয়া কম্পিটিশ্যন মাত্ৰ ৰাজস্থানৰ মীনা আৰু অসমৰ মেইন ষ্ট্ৰীম ছ'চাইটিৰ কমিউনিটিবিলাকৰ লগতহে সীমাবদ্ধ হ'ব। কিন্তু কিছুদিন পূৰ্বে আপুনি মৰাণ, মটক আৰু অবিভক্ত জিলাৰ যিটো গোৱালপাৰাৰ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ কথা আপুনি সংবাদমেলযোগে উল্লেখ কৰিছিল। আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত আমি কৈছোঁ যে কমতাপুৰত যিমান ৰাজবংশী আছে তেওঁলোকক কৰি দিয়ক, তাত আমাৰ আপত্তি নাই। কিন্তু BTCৰ ক্ষতি হ'ব আৰু ৰাভা হাছং অট'নমাছ কাউন্সিল সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। যদি আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশীসকলক চেডেল ট্ৰাইব ষ্টেটাছ দিয়া যায়, চেডেল ট্ৰাইব প্লেইন ষ্টেটাছ দিলে BTC ক্ষতিগ্ৰস্ত হ'ব আৰু ৰাভা হাছং অট'নমাছ কাউন্সিল ক্ষতিগ্ৰস্ত হ'ব। গতিকে এইটো আমি বিৰোধ কৰিছোঁ। মটকৰ ক্ষেত্ৰত মটকটো আইডেণ্টিফিকেশ্যনৰ ক্ষেত্ৰত খুবেই জটিল হ'ব। কাৰণ আহোমেও গোহাঁই লিখে, মটকসকলেও গোহাঁই লিখে, আহোমেও গগৈ লিখে, মটকসকলেও গগৈ লিখে। এতিয়া আমি শুনিবলৈ পাইছোঁ যে অলপতে অৱসৰ গ্ৰহণ কৰা ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াও বোলে মটক জনগোষ্ঠীৰ লোক। সেইটোৱে যদি হয়, এইটো এটা মিশ্ৰিত এটা জনগোষ্ঠী হ'ব। আইডেণ্টিফিকেশ্যনৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ প্ৰতিবেদনত এটা শব্দও উল্লেখ কৰা হোৱা নাই। কেনেকৈ আইডেণ্টিফাই কৰিব? চাহ জনগোষ্ঠীৰ 36 ক্লেনৰ কথা কোৱা হৈছে। অৰ্থাৎ আমিতো মানে ST যি ভেলী হিচাপে ৰিকগনিশ্যন কৰিছে, এই ভেলী ৰিকগনিশ্যনটোক আমি বিৰোধিতা কৰিছোঁ। আহোমেই হওক, কোচ ৰাজবংশীয়ে হওক, চুতীয়াই হওক বা টি ট্ৰাইবেই হওক, তেওঁলোকক ST ভেলী হিচাপে তিনিটা কেটেগৰী কৰিছে। আল্টিমেটলি অল ইণ্ডিয়া লেভেলত এইটো কেটেগৰাইজেশ্যন নাথাকে, ST এটাই হয়। কিন্তু চাওৰা মুণ্ডাকে আদি কৰি কেইবাটাও জনগোষ্ঠীক আপোনালোকে এই ক্ষেত্ৰত গ্ৰীণ ছিগনেল এটা প্ৰদান কৰে। তেওঁলোকৰ ক্ষেত্ৰত খাৰিয়া, মুণ্ডা, চাওতাল তেওঁলোক কোনটো ষ্টেটত ST বা SC সেইটো চোৱাৰ কথাটো প্ৰতিবেদনত উল্লেখ কৰিছে। এই কথাটোত পুনৰ বিবেচনাৰ কাৰণেও তেওঁলোকে মন্ত্ৰী গোটৰ প্ৰতিবেদনত উল্লেখ আছে। কিন্তু আমি এতিয়া ষ্ট্ৰেইট ৰাইট আমি মানে অপ'জ কৰি আছোঁ। সামূহিকভাৱে আমি গোটেই মানে প্ৰতিবেদনটোকে আমি অপ'জ কৰিছোঁ। BTCত কালি যিটো ঘটনা সংঘটিত হ'ল, তাৰ পিছত 6 জনগোষ্ঠীৰ অন্যতম নেতা বসন্ত গগৈয়ে কৈছে যে সমিল মিলেৰে সমন্বয়েৰে সকলো জীয়াই থাকিব লাগিব। অসমৰ সামগ্ৰিক উন্নয়নৰ কাৰণে কোনেও এনেধৰণৰ হিংসাত্মক কাৰ্যত লিপ্ত হ'ব নালাগে। হিংসাত্মক কাৰ্যসূচী আমিও সমৰ্থন নকৰোঁ। যোৱাকালি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ জনজাতি ছাত্ৰসকল অকস্মাত একত্ৰিত হৈ তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে, এই কাৰ্যসূচীটো স্বতঃস্ফূৰ্তভাৱে ওলাই অহা। এইটো কাৰো ইনষ্টিগেশ্যনত নহয়, কোনেও তেওঁলোকক প্ৰৰোচিত কৰা নাই। তেওঁলোকে এইটো এটা কথা বুজি পাইছে যে তেওঁলোকৰ বিপদ আহি আছে, জনজাতিসকলৰ নৱপ্ৰজন্মৰ বিপদ সমাগত, তেওঁলোকৰ গোটেই ভৱিষ্যত অন্ধকাৰ। গতিকে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদটো সাব্যস্ত কৰিছে। আপোনালোকে যি মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা বিচাৰিলে বা মুখ্যমন্ত্ৰী সচিব থাকিব লাগে, মন্ত্ৰীগত সদস্য, ইয়াৰ কাৰণে যোগাযোগ কৰিছে নেকি? আজি আমি মেমৰেণ্ডাম দাখিল কৰিম। আজি বন্ধ আছে, অহাকাইলৈ আমি চিফ মিনিষ্টাৰৰ এপইণ্টমেণ্ট আমি বিচাৰিম, আলোচনা বিচাৰি আমি এটা পত্ৰ আমি প্ৰেৰণ কৰিম।